প্লিজ গ্ৰ' আপ গাইজ গ্ৰ' আপ আমি দিনে নিশাই বহুত বাতৰি শুনিয়ে থাকোঁ মানুহৰ জঘন্য কাণ্ড আমি আহিছিলোঁ আমাৰ বাইহাটা চাৰিআলি যিখন অভাৰব্ৰিজ সেইখনত মানুহবোৰ কিমান জঘন্য হ'ব লাগিব মানে ইয়াত আমি এইখিনি ঠাইত চাইডে চাইডে মাজত ৰাস্তাৰ মাজত মানুহে মানে পলিথিনত জাবৰ জোঁথৰ পেলাইছে আৰু ইয়াত পেলাইছে আৰু বিভিন্ন ধৰণৰ ড্ৰিংকছ কৰি ইয়াত এইবোৰ এই কৰিছে লেতেৰা কৰিছে মানুহ কিমান জঘন্য লেতেৰা মাইণ্ডৰ হ'ব লাগিব মানে এনেওতো হেট নেগেটিভিটি চাৰিওপিনে হৈয়ে গৈছে মানুহে মানুহক বেয়াকৈ ক'বৰ কাৰণে মানুহৰ বেয়া নালাগে মানে তৎক্ষণাতে বেয়াকৈ ক'বৰ কাৰণে কিন্তু আমাৰ এইখিনি নিজৰ জেগা এইখিনিতো ওচৰৰ মানুহে কৰিব নিজৰ জেগা হয় নিজৰ ঠাই হয় তো এইখিনি ঠাইতে দলংখন নতুন উদ্বোধনী কৰাই নাই তো এতিয়াই লেতেৰা কৰিলে মানে মানুহবিলাকে মানুহৰ এটা স্বভাৱ আছে যে চবতে চৰকাৰক দুখ দিয়া ন স্বচ্ছ ভাৰত স্বচ্ছ অভিযান কিমান আঁচনি কৰিব কিমান মানুহৰ মেণ্টেলিটি যেতিয়ালৈকে ভাল নহয় ন তেতিয়ালৈকে যিমান আঁচনি ওলাওক মানুহ চাফাও নহয় একদম ভালো নহয় মানে আচৰিত হৈছোঁ মানে মানুহ কিমান জঘন্য আৰু লেতেৰা মাইণ্ডৰ হ'ব লাগিব আৰু সেই মানুহখিনিয়ে এইখিনি কাম কৰে মানে